হাই ফ্ৰেণ্ডছ, মই মনমিতা নাথ। মোৰ চেনেল স্কিন এণ্ড হেল্থ কেয়াৰ বাই মনমিতালৈ আপোনালোক সকলোকে স্বাগতম। আপুনি যদি মোৰ চেনেলত নতুন হয় তেন্তে নিশ্চয় মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব, লগতে থকা বেল আইকনটো এবাৰ ক্লিক কৰি দিব, কিয়নো মই মোৰ ভিডিঅ'ত সদায়ে দৈনিক ক্ৰিয়াকলাপৰ মাজেৰে আপোনালোক সকলোলৈ এটা বিউটি নহ'লে বা স্কিন কেয়াৰৰ টিপছ মই দিব বিচাৰোঁ মোৰ ভিডিঅ'বোৰত। যদি ভাবে আপোনালোকে নিজৰ বাবে এটা বিউটি আৰু স্কিন কেয়াৰৰ টিপছ সদায় পাই থাকিবৰ বাবে তেন্তে নিশ্চয় মোৰ ভিডিঅ'টো আপোনালোকে চাব আৰু লগতে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিব। গতিকে আহকচোন, আজি মই মোৰ দৈনিক কাৰ্যকলাপৰ জৰিয়তে মই মোৰ আপোনালোকৰ বাবেনো কি এনেকুৱা স্কিন বা বিউটি কেয়াৰৰ টিপছ আপোনালোকক দিব বিচাৰিছোঁ, সেই টিপছটো আপোনালোকে চাব। গতিকে যদি বিচাৰে সেই টিপছটো আপোনালোকে পাবৰ বাবে তেন্তে মোৰ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাব। আহকচোন চাওক আপোনালোকে মই কি কৰোঁ গোটেই দিনটো আৰু কেনেকৈ আপোনালোকৰ বাবে এটা টিপছো মই শ্বেয়াৰ কৰোঁ। চাই থাকক। দিনটোৰ আৰম্ভণি মই এগিলাচ পানীৰে কৰিছোঁ। তাৰপিছতে মই মোৰ এতিয়া ব্ৰেকফাষ্ট খাবৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ আৰু এনেকৈ মই মোৰ গোটেই দিনটো পাৰ কৰিম আৰু আপোনালোককো দেখুৱাই যাম। গতিকে চাই থাকিব মোৰ ভিডিঅ'টো আৰু শেষত মই আপোনালোক সকলোৰে বাবে এটা বিউটি টিপছ শ্বেয়াৰ কৰিম। গতিকে যদি ভাবে আপোনালোকে মোৰ ভিডিঅ'ৰ বিউটি টিপছটো পাবৰ বাবে তেন্তে নিশ্চয় মোৰ ভিডিঅ'টো আপোনালোকে লাষ্টলৈকে চাই থাকিব। ব্ৰেকফাষ্ট কৰি ল'লোঁ। এতিয়া মই মোৰ গোটেই দিনটোৰ যিবিলাক কাম সেই কামবিলাক মই আৰম্ভ কৰিম। মই এগৰাকী টিচাৰ হয়, স্কুল টিচাৰ, লগতে মই অৰিফ্লেমৰ স্কিন আৰু বিউটি কনচালটেণ্টো হয়। গতিকে মই যিহেতু এতিয়া লকডাউন চলি আছে, আমাৰ স্কুলবিলাক বন্ধ, কিন্তু আমাৰ অৰিফ্লেমৰ যিবিলাক কাম মোৰ সেই সকলোবিলাক কাম মই অনলাইনে কৰিব লাগে আৰু বৰ্তমান লকডাউন বাবে আমি ঘৰৰ পৰাই সকলো কাম অৰিফ্লেমৰ কৰি আছোঁ। চ' মই মোৰ স্কুলৰ অনলাইন ক্লাছো দিব লাগে। এতিয়া লকডাউন যদিও আমি স্কুলত সদায় অনলাইন ক্লাছ দি থাকিব লগা হৈছে। গতিকে মই মোৰ যিবিলাক অনলাইন কাম আছে সেই কামবিলাক এতিয়া ষ্টাৰ্ট কৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। মই মোৰ আৰু কি কাম কৰিম গোটেই দিনটোত আপোনালোকক দেখুৱাম। লগতে মই মোৰ ভিডিঅ'টোৰ মাজতে এটা আপোনালোকক বিউটি টিপছ দিবৰ কাৰণেও ট্ৰাই কৰিম আজিৰ দিনটো। গতিকে ভিডিঅ'টো মোৰ আপোনালোকে চাই থাকিব। মই মোৰ কামখিনি আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ডছ, মই মোৰ দিনটোৰ কামবিলাক এতিয়াও কৰি আছোঁ। অলপ আগতে মই আপোনালোকৰ লগত কথা পাতিছিলোঁ যে মই মোৰ কামখিনি আৰম্ভ কৰিম বুলি। এতিয়া মই কাম 11টাতে আৰম্ভ কৰিছোঁ। এতিয়া 1টা বাজিলে আৰু মই এতিয়া মোৰ কামবিলাক কৰি আছোঁ, চেছ হোৱা নাই। আৰু গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। মই কি কৰোঁ গোটেই দিনটোত সকলো আপোনালোকক দেখুৱাম। এই সকলোবিলাক মোৰ অৰিফ্লেমৰ অনলাইন কাম হয়। গতিকে মই এই কামবিলাক আগতে চেছ কৰি লওঁ, তাৰপিছত আকৌ আমি ভাত খাম, সেইটোও দেখুৱাম আপোনালোকক। তাৰপিছত মই আমাৰ অৰিফ্লেমৰ পৰা যিটো মোৰ বিউটি টিপছ থাকে সদায়, সেইটোও মই দিম আপোনালোকক সেইটো। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকিব। এতিয়া ভাত খাই ল'লোঁ। এতিয়া মই আকৌ মোৰ অকণমান কিবা কাম আছে, অনলাইন কাম, সেই কামখিনি কৰোঁ। তাৰপিছত আকৌ আপোনালোকক লগ পাম। গতিকে ভিডিঅ'টো চাই থাকিব। হাই ফ্ৰেণ্ডছ, এতিয়া মই আবেলিৰ চাহটো খাবৰ কাৰণে লৈছোঁ। এতিয়া 5:30মান হৈছে আৰু মই এতিয়া আবেলি চাহটো খাই লওঁ আৰু ভাত খোৱাৰ পিছত আপোনালোকৰ লগত কথাও পতা হোৱা নাই। মই মোৰ কামবিলাক কৰিলোঁ আৰু মোৰ এতিয়া আপোনালোকৰ বাবে মোৰ যিটো বিউটি টিপছ থাকে সদায় যিটো মই দিওঁ, সেই বিউটি টিপছটো দিবও বাকী আছে। গতিকে মই সেইটো কামো বাকী আছে। চ' মই প্ৰথমতে চাহটো খাই ল'ম। খাই লোৱাৰ পিছত আৰু আপোনালোকৰ লগত কথা পাতিম। হাই ফ্ৰেণ্ডছ, আজি মই মোৰ গোটেই দিনটোৰ কাৰণে যিখিনি কাৰ্য কৰিলোঁ তাৰপিছত আপোনালোকক সদায় গধূলি এটা মই বিউটি টিপছ দিম বুলি কৈছিলোঁ মোৰ ভিডিঅ'ত, আৰু সেই হিচাপে মই মোৰ আজিৰ যিটো বিউটি টিপছ সেইটো আপোনালোকক দিবৰ কাৰণে চেষ্টা কৰিছোঁ। যদি ভাবে আপোনালোকৰ টিপছটো কামত আহিব তেন্তে নিশ্চয় আপোনালোকে সেইটো ব্যৱহাৰ কৰিব পাৰে। মই যিহেতু এগৰাকী স্কিন এণ্ড বিউটি কনচালটেণ্ট অৰিফ্লেমৰ, চ' মই সকলো অৰিফ্লেমৰ প্ৰডাক্ট আপোনালোকৰ ওচৰত দেখুৱাওঁ আৰু আপোনালোকে নিজৰ ব্যৱহাৰৰ বাবে এই প্ৰডাক্টবোৰ ল'ব পাৰে। খুবেই ভাল প্ৰডাক্ট হয় আৰু ফুল্লি নেচাৰেল ইনগ্ৰিডিয়েণ্টছেৰে বনোৱা প্ৰডাক্ট হয়। গতিকে কোনো ধৰণৰ ছাইড এফেক্ট নাথাকে প্ৰডাক্টবিলাকত। সেইকাৰণে মই আপোনালোকক এই প্ৰডাক্টবিলাক ইউজ কৰিবৰ কাৰণে কওঁ। আৰু মই আজি বিশেষকৈ অইলি স্কিন, আমাৰ বৰ্তমান মেক্সিমামৰে স্কিনৰ প্ৰব্লেম বুলি ক'লে অইলি স্কিনখনৰ প্ৰব্লেমটোৱে ঘাইকৈ আমি দেখা পাওঁ। অইলি স্কিনত বহুত বেছি প্ৰব্লেমছ আহি থাকে আৰু যাৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ক্ৰীম এপ্লাই কৰিব নোৱাৰে আৰু কিবা এটা ক্ৰীম লগালে অইলি
লাগে যাৰ কাৰণে তেওঁলোকে কোনো ধৰণৰ ক্ৰীম লগাই কমফৰ্ট ফিল নকৰে সেয়েহে মই অইলি স্কিনৰ বাবে আজি এটা স্কিন কেয়াৰ কম বুলি ভাবিছোঁ লগতে প্ৰডাক্টখিনিও অকণমান দেখুৱাই দিম অইলি স্কিনৰ প্ৰব্লেমছ হ'ল অইলি স্কিনবিলাকত অইল বহুত বেছি প্ৰডিউচ হৈ থাকে যাৰ কাৰণে তেওঁলোকৰ স্কিনত যদি অইলবিলাক যেতিয়া ওলাই থাকে আৰু সেই অইলবিলাকক যদি তেওঁলোকে ৱাছ নকৰে ভালকৈ তেতিয়া সেইবোৰে তেওঁলোকৰ স্কিনৰ প'ৰ্ছবিলাক ব্লক কৰি সেইবিলাক পিম্পলছলৈকে কনভাৰ্ট কৰে সো আৰু যেতিয়া পিম্পলছবিলাক হয় তেতিয়া স্কিনখনত বহুত বেছি ডাৰ্ক হৈ যায় আৰু দেখিবৰ কাৰণেও ভাল নালাগে আৰু তেতিয়া যিকোনো ক্ৰীম এপ্লাইও কৰিব পৰা নাযায় সেয়েহে অইলি স্কিনখনৰ প্ৰব্লেম বহুত বেছি আমি দেখোঁ গতিকে অইলি স্কিনৰ বাবে মই আজি বেষ্ট প্ৰডাক্ট কেইটামানৰ কথা ক'ম আৰু যদি আপোনাৰ স্কিনখন অইলি হয় তেন্তে আপোনালোকে অৰিফ্লেমৰ আমাৰ যিটো লাভ নেচাৰ ৰেঞ্জৰ টিৰ যিবিলাক প্ৰডাক্ট আছে সেই সকলোবোৰ প্ৰডাক্ট লগাব পাৰে ফুল্লি অৰ্গেনিক হয় প্ৰডাক্টবিলাক ইয়াতে মই প্ৰথমতে দেখাই আছোঁ এইটো আমাৰ অইলি স্কিনত লগাব পৰা এটা ফেচ ক্ৰীম হয় যিটোৰ প্ৰাইচ অনলি 399 ৰুপিজ হয় আৰু এটা আমাৰ অইলি স্কিনত লগাব পৰা ফেচ ৱাছ আছে এইটোৰ প্ৰাইচো আমাৰ 369 ৰুপিজ তাৰপিছত আমাৰ অইলি স্কিনৰ বাবে এটা ভাল টোনাৰ মই দেখাই আছোঁ আপোনালোকে লগাব পাৰে অইলি স্কিনৰ এটা ভাল বেষ্ট টোনাৰ অইলি স্কিনত লগাব পৰা এইটো এটা ফেচ মাস্ক লগতে মই আপোনালোকক স্কিনত দেখুৱাই আছোঁ অইলি স্কিনত লগাব পৰা এটা ফেচ বুষ্টাৰ এতিয়া গোটেইখিনি প্ৰডাক্টৰ মই ইউজটো কৈ দিছোঁ আপোনালোকক যদি আপোনাৰ স্কিনখন অইলি হয় তেন্তে আপুনি আপোনাৰ স্কিনৰ পৰা অইলটো কণ্ট্ৰল কৰিবৰ কাৰণে আপুনি ডেইলি যিটো মই ক্লিনজাৰ আপোনালোকক দেখুৱাই দিছোঁ এই ক্লিনজাৰটোৰে আপুনি টি যিটো ক্লিনজাৰ এতিয়া এইটো পুৰণা হয় অৰিফ্লেমৰ টি ক্লিনজাৰ এতিয়া আমাৰ নতুনকৈ যিটো আহিছে সেইটো এনেকুৱা টিউবত আহিব নতুন আপডেট কৰি উলিয়াইছে একে হয় টিৰে প্ৰডাক্ট হয় কিন্তু বটলটো অকণমান চেঞ্জ হৈছে এতিয়া এই ফেচ ৱাছটোৰে আপোনালোকে ডেইলি নিজৰ স্কিনখনক 2 বাৰ বা 3 বাৰ ধুব মৰ্ণিঙত এবাৰ ধুব আকৌ দুপৰীয়া যদি পাৰে এবাৰ ধুব আকৌ ৰাতিলৈকে আৰু এবাৰ ধুব কিয়নো অইলি স্কিনত বহুত বেছি অইল ওলাই থাকে যাৰ কাৰণে তেওঁলোকে ফেচটো বাৰে বাৰে ৱাছ কৰিব লাগে যদি ক্লিনজাৰ ব্যৱহাৰো নকৰে তথাপিও তেওঁলোকে খালী পানীৰে বাৰে বাৰে অইলটো যদি অকণমান চিপচিপা এনেকুৱা লাগিলে তেওঁলোকে বাৰে বাৰে ধুব লাগে নহ'লে টিচুৰেও ৰাফ কৰি দিব পাৰে কিন্তু বাৰে বাৰে তেওঁলোকে স্কিনখন ধুলে তেতিয়া তেওঁলোকৰ স্কিনখনৰ যিবিলাক প'ৰ্ছ সেই প'ৰ্ছবিলাক ব্লক হোৱাৰ চান্সটো নাথাকে আৰু প'ৰ্ছ ব্লক হ'লে আপোনাৰ স্কিনত সেইটো পিম্পলছ হ'ব সেয়েহে আপুনি যিমান পাৰে অইলি স্কিনখন সদায় ক্লিন কৰি ৰাখিব আৰু তাৰ কাৰণে এটা বেষ্ট ক্লিনজাৰ আপোনাৰ কাৰণে হৈছে অইলি স্কিনত ট্ৰি ক্লিনজাৰ এইটো হ'ল মোৰ ওচৰত আছে এইটো মোৰ পুৰণা বটল কিন্তু এতিয়া নতুন মই আপোনালোকক দেখুৱাইছোঁ নতুনকৈ এইটো আমাৰ এনেকৈ টিউবত আহে নতুনকৈ এইটো আমাৰ ফেচ জেল বুলি কয় এইটোৰে আপুনি ৰাতিপুৱা এবাৰ ধুব পাৰিলে দুপৰীয়া এবাৰ ধুব আৰু ৰাতিলৈ এবাৰ ধুব এইটোৰে আপুনি ধোৱাৰ পিছত নিজৰ স্কিনখন ক্লিন হোৱাৰ পিছত আপোনাৰ স্কিনৰ যিবিলাক প'ৰ্ছ থাকিব সেই প'ৰ্ছবিলাক খোল খাব আৰু যদি আপুনি অকল ক্লিনজাৰটো লগোৱাৰ পিছত একো নলগায় তেন্তে কিন্তু আপোনাৰ স্কিনত কোনো ধৰণৰ কাম নিদিব এইটো অকল ইউজ কৰিলে এইটো ফুল এটা ৰুটিন হয় গতিকে যদি আপুনি ভাবে নিজৰ স্কিনখনৰ ফুল্লি কেয়াৰ কৰিম বুলি তেন্তে আপুনি ৰুটিন ফ'ল' কৰিব লাগিব অনলি এটা দুটা প্ৰডাক্টেৰে আপোনাৰ স্কিনত কোনো ধৰণৰ কাম নহয় বহুত মানুহে পইচা খৰচ কৰে অনলি এটা ক্লিনজাৰ লৈ লয় এটা ক্ৰীম লৈ লয় নহ'লে বা এটা টোনাৰ লৈ লয় কিন্তু সেই হিচাপত যদি আপুনি ইউজ কৰে ইয়াৰ ৰিজাল্ট আপুনি একদমেই নাপাব আপুনি ইয়াৰ ৰিজাল্ট পাবৰ কাৰণে আপুনি ইয়াৰ ৰুটিনটো ফ'ল' কৰিব লাগিব যিটো ৰুটিন মই আপোনাক কৈ আছোঁ আপোনাৰ 1 নম্বৰতে আপুনি সদায় ভাল এই ক্লিনজাৰটো ব্যৱহাৰ কৰিব লাগিব নিজৰ ফেচ ৱাছ হিচাপত তাৰপিছত আপুনি ফেচ ৱাছ কৰাৰ পিছতে আপুনি কপাহত অকণমান টোনাৰ লৈ নিজৰ স্কিনত ডেপকৈ লগাব লাগিব যিটো টোনাৰ এইটো হয় ট্ৰি টোনাৰ আৰু এই টোনাৰটো আপুনি নিজৰ ফেচত লগালে ফেচত লগোৱাৰ পিছত আপুনি নিজৰ ফেচত মই এটা আপোনালোকক বুষ্টাৰ দেখাই আছোঁ স্কিনত চাওক মোৰ লগত নাই বৰ্তমান এই বুষ্টাৰটো আপুনি যিটো মই দেখুৱাই আছোঁ স্কিনত এই বুষ্টাৰটো আপোনাৰ যিটো ফেচ ক্ৰীম অইলি স্কিনৰ যিটো ফেচ ক্ৰীম মোৰ লগতো আছে এইটো এই ফেচ ক্ৰীমটো মানে এই ফেচ ক্ৰীমটো আপুনি বুষ্টাৰৰ লগত মাত্ৰ 1 ড্ৰপ বুষ্টাৰ আৰু অকণমান ফেচ ক্ৰীম মিক্স
ভালকৈ মিক্স কৰি নিজৰ ফেচত লগাব লাগিব বুষ্টাৰটো মাত্ৰ আপুনি 1 মান্থহে ইউজ কৰিব পাৰে সদায় নহয় যিটোৱে আপোনাৰ স্কিনখনত যদি অইল আছে সেইটো পিউৰিফাই কৰিব আপোনাৰ স্কিনখন আৰু আপোনাৰ স্কিনখনৰ ডেমেজবিলাকো ৰিপেয়াৰ কৰিব বুষ্টাৰ লগালে সেয়েহে বুষ্টাৰটো আপুনি মাত্ৰ এমাহ লগাব লাগিব কিন্তু বাকী যিখিনি প্ৰডাক্ট মই দেখুৱাইছোঁ সেইটো আপোনালোকে সদায় লগাব লাগিব আৰু গতিকে ফেচ এনেকৈ আপুনি ক্ৰীমটো লগালে দিনত এবাৰ ৰাতি এবাৰ তেনেকৈ দুবাৰ লগাব আৰু এই বহুতে অইলি স্কিনত ক্ৰীম লগাব ভয় কৰে কিন্তু মই কওঁ এই ক্ৰীমটো মেটিফাইং ফেচ লোচন হয় মেটিফাইং ফেচ লোচন মানে আপোনাৰ স্কিনখনত যদি অইল আছে সেই অইলটোক এই ফেচ ক্ৰীমটোৱে কণ্ট্ৰল কৰি এটা খুব ধুনীয়া মেট লুক দিয়াত আপোনাক হেল্প কৰিব গতিকে আপোনাৰ স্কিনত এই ক্ৰীমটো লগালে কোনো ধৰণৰ অইল আৰু দেখা নাযায় আপোনাৰ স্কিনৰ পৰা অইলটো ফুল্লি কণ্ট্ৰল হ'ব আৰু মেট লুক এটা আপুনি নিজে স্কিনত পাব পাৰিব আৰু তাৰপিছত মই আৰু এটা মাস্কৰ কথা কৈছিলোঁ এই মাস্কটো ইয়াৰে যিটো আমাৰ অইলি স্কিনৰ মাস্ক আছে সেই মাস্কটো আপুনি কিন্তু সপ্তাহত এবাৰ লগাব পাৰে সদায় লগাব নালাগে মাস্কটো সপ্তাহত এবাৰ লগালেই হ'ল আৰু এনেকৈ যদি আপুনি নিজৰ স্কিন কেয়াৰ ৰুটিনটো ফ'ল' কৰে অইলি স্কিনত তেন্তে আপোনাৰ নিশ্চয় অইলি স্কিনখন খুব সোনকালে নৰ্মেল হ'ব আৰু অইলি স্কিনৰ প্ৰব্লেমছখিনি যিখিনি প্ৰব্লেমছ থাকে পিম্পলছ বা আপোনাৰ একনি এই প্ৰব্লেমছবিলাকো অতি সোনকালে দূৰ হ'ব কিন্তু আপুনি ৰুটিন হিচাপত ফ'ল' কৰিব যেনেকৈ মই কৈছোঁ আপোনাক তেনেকৈ ৰুটিন হিচাপতহে ফ'ল' কৰিব অনলি এটা প্ৰডাক্ট ইউজ কৰিলে আপুনি কেতিয়াও ৰিজাল্ট তেনেকুৱা নাপায় গতিকে আপোনালোকে নিশ্চয় অইলি স্কিন যদি আপুনি ইউজ কৰিব পাৰে 15 বছৰ বয়সৰ পৰা সকলোৱে এই আমাৰ লাভ নেচাৰ ৰেঞ্জৰ এই সকলোবিলাক প্ৰডাক্ট ইউজ কৰিব পাৰে আৰু প্ৰাইচটো বহুত বেছি নহয় মই কৈছোঁৱে 300 মানৰ পৰা ষ্টাৰ্ট হয় আৰু গতিকে সকলোৱে ইউজ কৰিব পাৰে যদি ভাবে এই প্ৰডাক্টবোৰ ল'বৰ বাবে নিশ্চয় আপোনালোকে মোক যোগাযোগো কৰিব পাৰে মই আপোনালোকে কেনেকৈ এই প্ৰডাক্টবোৰ ল'ব পাৰিব মই সেইটোও জনাই দিম গতিকে মই আজি আপোনালোকক অইলি স্কিনৰ টিপছ এটা দিলোঁ তাৰ লগতে মই আজি আপোনালোকক কেইটামান ফেচ পেকো দেখুৱাব বিচাৰিছোঁ অৰিফ্লেমৰ এই সৰু সৰু ফেচ পেকবোৰ আপোনালোকে দেখিছেনে এইটো হ'ল আমাৰ ক্লে মাস্ক হয় এইবিলাক আৰু এইটো আমাৰ ৱাটাৰমেলনৰ হয় তাৰপিছত এইটো মোৰ ওচৰত আছে এপলৰ হয় গ্ৰীণ এপলৰ এই মাস্কবিলাকো আপোনালোকে যদি ভাবে সকলো স্কিনতে অল স্কিন টাইপ হয় এইবোৰ অইলি স্কিন বুলি নহয় সকলো স্কিনতে লগাব পাৰে ড্ৰাই কম্বিনেশ্যন অইলি নৰ্মেল সকলো স্কিনতে এই মাস্কবিলাক লগাব পাৰে এই মাস্কবিলাক এতিয়া অফাৰে চলি আছে 175ত এই মাস্কবিলাক চলি আছে প্ৰাইচ এতিয়া এই মাস্কবিলাক যদি লগায় আপোনাৰ স্কিনখন খুব ধুনীয়াকৈ ক্লিনো হ'ব এই মাস্কবিলাক আৰু এইটো আপোনালোকে ফেচ ৱাছ কৰাৰ পিছত এই মাস্কটো লগাই যেতিয়া 20 মিনিট সময় ৰাখিব লাগিব তাৰপিছত শুকাই গ'লে মুখখন ধুই দিলেই হ'ল আৰু যদি চাব বিচাৰিছে এই মাস্কটো মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই পেকেটটো এনেকৈ খুলিলে এই মাস্কটো এনেকুৱা টাইপত আহিব মই এইটো নিজে ইউজ কৰিছিলোঁ গতিকে সেইকাৰণে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ এনেকুৱা ধৰণৰ আহিব ইয়াতে আপুনি ইয়াৰ পৰা অকণমান লৈ পেলাই এনেকৈ গোটেই মুখখনত লগাই দিব ক্লে মাস্ক হয় আৰু এটা পেক আপুনি 2-3বাৰ ইউজ কৰিব পাৰে মইতো আগত 2বাৰ ইউজ কৰিছোঁ আৰু অকণমান ৰৈ গৈছে এইটো অকণমান গোলাপ জল দি মই আকৌ ইউজ কৰিম এইখিনি আৰু যিহেতু মানে এইটো খুলিলে এইটো বতাহ লাগিলে অকণমান শুকাই যায় সেইকাৰণে আমি অকণমান গোলাপ জল দি দিওঁ কিন্তু যেতিয়া আপুনি ফাৰ্ষ্ট টাইম খোলে তেতিয়া আপুনি একো দিব নালাগে তেতিয়া আপুনি ডাইৰেক্ট লগাব পাৰে ফেচত এনেতো আপুনি এইটো এবাৰত ইউজ কৰিব পাৰে কিন্তু মোৰ মুখখন ইমান ডাঙৰ নহয় যে মই ইমানখিনি এবাৰত ইউজ কৰিব পাৰিম সেইকাৰণে মই 2বাৰ ইউজ কৰিছোঁ তথাপিও চেঞ্জ হোৱা নাই আকৌ এবাৰ ইউজ কৰিব পাৰিম যদি ভাবে এই মাস্কটো আপুনি লগাবৰ বাবে নিজৰ স্কিনত সকলো মানুহে লগাব পাৰে 15 বছৰ বয়সৰ পৰা সকলোৱে এই প্ৰডাক্টবিলাক অৰিফ্লেমৰ ইউজ কৰিব পাৰে আৰু 15 বছৰ তলত হ'লেও আমাৰ অৰিফ্লেমৰ ভাল প্ৰডাক্ট আছে সেই প্ৰডাক্টবিলাকো মই কেতিয়াবা আপোনালোকক দেখুৱাম গতিকে আপোনালোকে মোৰ আজিৰ ভিডিঅ'টোৰ বিউটি টিপছটো পালে গতিকে কাইলৈ মই আকৌ এটা নতুন আপোনালোকক নতুন বিউটি টিপছ দিম বুলি মোৰ ভিডিঅ'ত সেইটো কাইলৈ লগ পোৱাৰ আশাৰে আজিলৈকে মই মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে তেন্তে নিশ্চয় মোক জনাব কমেণ্ট কৰিব যদি ক'ৰবাত মোৰ কিবা ভুল হৈছে তেন্তে আপোনালোকে নিশ্চয় মোক এবাৰ ক'ব আৰু মই যিহেতু অৰিফ্লেমৰ সকলো প্ৰডাক্টৰ ট্ৰেইনিং লওঁ আৰু মোৰ ওচৰত গোটেই প্ৰডাক্টৰ পুৰা ডিটেইল নলেজ আছে সেইকাৰণে মই সেই নলেজবিলাক আপোনালোকক যে শ্বেয়াৰ কৰোঁ আৰু সেই হিচাপত যদি আপোনালোকে ফ'ল'
নকৰে তেন্তে কোনো ধৰণৰ প্ৰব্লেমছ আপোনালোকে নিজৰ স্কিনত নাপায় মই 100% সেইখিনি গাৰাণ্টি দিব পাৰোঁ যাৰ কাৰণে আপোনালোকক মই মোৰ টিপছবিলাক শ্বেয়াৰ কৰোঁ আৰু যদি ভাবে আপোনালোকে অৰিফ্লেমৰ প্ৰডাক্টবিলাক ইউজ কৰিবৰ কাৰণে নিশ্চয় আপুনি উইথ ভাল এটা গাইডেন্স আপুনি অৰিফ্লেমৰ প্ৰডাক্ট ইউজ কৰিব পাৰে কিন্তু উইদাউট গাইডেন্স আপুনি অৰিফ্লেমৰ প্ৰডাক্ট কেতিয়াও ইউজ নকৰিব কাৰণ অৰিফ্লেমত সদায় প্ৰডাক্টবিলাক স্কিন টাইপ হিচাপতহে বনোৱা হয় আৰু এজ ৱাইজ আৰু কেতিয়াবা আপোনালোকক কোনোবাই যিকোনো প্ৰডাক্ট অফাৰত থাকিলে দিলে আৰু সেই প্ৰডাক্টটো আপোনাৰ ইউজ কৰাৰ পিছত নিশ্চয় কিবা প্ৰব্লেমছো হ'ব পাৰে গতিকে আপুনি অৰিফ্লেমৰ প্ৰডাক্ট যেতিয়া ইউজ কৰে সদায় উইথ গুড ৰিকমেণ্ডেশ্যন আৰু ভাল আপোনাৰ গাইডেন্স উইথ গাইডেন্স আপুনি ইউজ কৰক খুবেই ভাল পাব প্ৰডাক্টবিলাক গতিকে আজি মই মোৰ এইখিনি কথাৰে মই মোৰ ভিডিঅ'টো সামৰণি মাৰোঁ আৰু যদি ভাল লাগে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব পাৰে সদায় মই মোৰ ভিডিঅ'ত এটা বিউটি টিপছ শ্বেয়াৰ কৰোঁ আপোনালোকৰ লগত আৰু যদি ভাবে মোৰ ভিডিঅ'ৰ আগলৈকে মোৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে আপোনালোকে নিশ্চয় মোৰ ছাবস্ক্ৰাইবৰ লগতে মোৰ এই ভিডিঅ'ত ছাবস্ক্ৰাইবৰ কাষত যিটো বেল আইকন থাকে সেই বেল আইকনটো ক্লিক কৰি দিব এবাৰ আৰু তেতিয়া মই যেতিয়াই মোৰ ভিডিঅ' আপলোড কৰোঁ তেতিয়াই প্ৰথমে আপুনি মোৰ ভিডিঅ'টো চাব পাৰিব গতিকে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ বহুত বহুত ধন্যবাদ আজিলৈকে আহিছোঁ কাইলৈ আকৌ লগ পোৱাৰ আশাৰে ধন্যবাদ